Hi guys, good morning. Welcome back to my YouTube channel. ৰাতিপুৱা পৰিৱেশটো জানাই কিমান ভাল লাগে তো মই ভাবিছোঁ আজি অলপ ৰাস্তা ফুৰি আহিম বুলিকে প্ৰথম মোক অলপ ধুই লম মই এতিয়া হৈ উঠিছোঁ ৰাতিপুৱা এনে পৰিৱেশটো ভাল লাগে এইটো কাৰণে বহুত মন আছিলে ফুৰিব যাবৰ কাৰণে এনেকা দিনতো মই যাব নোৱাৰোঁ ডিউটি থকাৰ কাৰণে ইমান সময়ো নাপাওঁ সানডে দিনটোতে পাওঁ মই সেইটো কাৰণে ভাবিছোঁ আজি গৈ আহিম ৰাতিপুৱা পৰিৱেশটোত ৰাস্তাত গাড়ী ঘোঁৰাও কম আহে সেইটো কাৰণে ৰাস্তা বহুত ঠাণ্ডা হৈ থাকে ভাল লাগে এইটো কাৰণে ফুৰি ভাল লাগে সেইটো কাৰণে মই ভাবিছোঁ আজি মই ওলাই যাম বুলিকে আহিছিলোঁ এদিন সদায়তো মই সময়ে নাপাওঁ আৰু ৰাতিপুৱা হৈ উঠি ইমান কামো থাকে মোৰ ওলাই আহিবই নহয় ভাবোঁ ওলাই আহিম বুলিকে কাম ডিউটিও যাব থাকে ন সেইটো কাৰণে মই ইমান সময় নাপাওঁ ওলাই আহিবৰ কাৰণে এইটো শেৱালি ফুল গছ হয় চব কিমান ধুনীয়াকৈ পৰি আছে এই ফুলটো চিনি পায়ে চবে ইয়াৰ গোন্ধটো ইমান ভাল লাগে বহুত ধুনীয়া স্মেল আহে এইটো ফুলটো ইমান ভাল লাগে আগতে মই এইবোৰ সব বুটলি ফুলৰ মালা গুঠি দিছিলোঁ ভাল লাগে ন এইটো আজিকালি ৰাতিপুৱা অলপ ঠাণ্ডা লাগে সেইটো কাৰণে মই অলপ পাতল হালকা চুৱেটাৰো পিন্ধি লৈছোঁ ঠাণ্ডা লাগে ন এইটো কাৰণে আপোনালোকে ইডলি খাইছেনে ইয়াত বহুত ধুনীয়া ইডলি বনোৱা হয় ৰাতিপুৱা মৰ্ণিঙত মানে মানুহবোৰ ক'ৰবাত যোৱা হয় ন এইফালে যোৱা হয়তো ইমান ৰাতিপুৱা বনাব নোৱাৰে কিছুমানে ঘৰত সেইটো কাৰণে এই ইয়াতে খাই বহুত ধুনীয়া বনায় আণ্টিজনী আপেলৰ নিচিনা ইমান ধুনীয়া এইটো সৰু সৰু ফলবিলাক হৈছে এইটো নতুন কিবা হয় নেকি মই চিনি নাপাওঁ এইটো ফাৰ্ষ্ট টাইম চাইছোঁ ইমান ধুনীয়াকৈ লাগি আছিলে সেইকাৰণে মই কেইটামান ছিঙি ল'লোঁ এইটো আপোনালোকক দেখাইছোঁ কি ফল সেইটো মই নাজানো আপেল সৰু আপেল হয় নেকি গজব বেজতি আকৃতি চেম আপেলৰ দৰে ইয়াত নিয়ম কিছুমান আছে ইমান ধুনীয়া ইমান দীঘল ৰাস্তাটো চাইছে আপোনালোকে চবেই মিলি ইমান ইয়াত যিমান ঘৰবোৰ আছে এইবোৰ ঘৰ আৰু আগতো আছে কিছুমান ঘৰ চবেই মানে ঘৰৰ পৰা ওলাই আহি ৰাস্তাটো চবেই মিলি চফা কৰে এতিয়া চবেই মিলি ইয়াত ঝাৰু মাৰি আছে কিছু আণ্টিকেইজনী এইটো বহুত ভাল কথা হয় কাৰণ এনেকৈ চফা থ'ব লাগে নিজৰ পৰিৱেশটো চফা কৰি থ'লে চব ভাল হ'ব ইয়াত জাবৰ দুম হৈ আছিলে এই আংকালে চব জাবৰবোৰ জ্বলাই দিছে বহুত চফা কৰি দিছে আহিবৰ সময়ত আপোনালোকে চালেই চাগে কিমান লেতেৰা হৈ আছিলে এতিয়া যোৱা সময়ত চব চফা কৰি দিছে আংকালে এতিয়া মই ৰুমত গৈ পিনে গা হাত ধুম পূজা কৰিম তাৰপিছত আৰু কি কৰিম আপোনালোকক গোটেই দিনটোৰ প্লেনিং কৈ আছোঁ গা ধোৱা সময়ত পানী ইমান ঠাণ্ডা ৰাতিৰ পানী আছিলে নেকি মটৰত উঠাই থৈছে ইমান ঠাণ্ডা লাগে লগালগ চুইচ দিলে পানীটো গৰমেই আহে বাৰু কিন্তু ৰাতি উঠাই থ'লে আৰু ইয়াতো ক'ত লগালগ পাম পানী তেনেকুৱাতো পোৱা নাযাব ন আৰু ৰুমতে আছোঁ সেইটো কাৰণে
পূজা কৰি ল'লোঁ মই চাহকাপ বনাই খাই লওঁ আৰু বাকী দেখাম চাহ পাতিছোঁ এতিয়া চাহ ৰেডি অথনি মই ফুৰিব গৈছিলোঁ সেই তেতিয়া ৰাস্তাত বিক্ৰী কৰি আছিলে আণ্টিজনীয়ে ইডলি তো মই লৈ আহিলোঁ এইটো ইডলি এটাই 7 টকা কৈছিলে মোক এটাই দৰকাৰ আছিলে এটাই খাব পাৰিম বুলিকে তো মোৰ ওচৰত চেঞ্জো নাছিলে পইচা সেইটো কাৰণে 3টাত 20 টকাত দিলে সেইটো কাৰণে 3টাই আনিবলগীয়া হ'ল তো মই এতিয়া এটাই খাইছোঁ আৰু বাকী গোটেই দিনটোত লাহে লাহে খাই শেষ কৰি দিম মোৰ চাহ খোৱা হৈ গ'ল আৰু আজি গধূলি পাৰ্টি এটা আছে তাত যাবলৈ আছে তো মই এতিয়া ফটাফট কামবোৰ কৰি লওঁ আৰু পাৰ্টিত যোৱা সময়ত ৰেডি হোৱাত লগ পাম অলপ মেকআপ চেকআপ কৰি ল'ব লাগিব চাইছোঁ কিমান পিম্পলছ স্পেচে অলপ কৰি ল'ম বিয়াত যাম অকণমান ভাল লাগিব লাগে এইবোৰ চব ঢাকি দিম কিবা কিবি লগাই পিনে ইয়াত চেল্ফি কেমেৰাত ফেচটো অকণমান চপা হৈছে চপাকৈ আহিছে কিন্তু ইমান চপা নহয় Second, I'm freaking it out. Till the watch trying to touch me, I was peeping it out. She turned around and was trying to put my dick in the mouth. I let her. মই ৰেডি হৈ গ'লোঁ পাৰ্টিত যাবৰ কাৰণে এতিয়া মই ডাইৰেক্ট তাতে লগ পাম ফাইনেলি মই বিয়া ঘৰ আহি পালোঁ এইটো বছৰ ফটো উঠাত বিজি আছে বিয়া হৈ গৈছিলে আগতে আৰু এতিয়া মানে বিয়াৰ পাৰ্টিহে দিয়া নাছিলে সেইটো কাৰণে আজি পাৰ্টি দিছে দৰা খানা খোৱাত ব্যস্ত বহুত দেৰিলৈকে খোৱা নাই এতিয়া খাই আছে খাবলৈ লৈছে বৰ্তমান খোৱা নাই এইফালে চোৱা আকৌ এইটো দৰা এইবোৰ চব স্পেচিয়েলি খানা বিয়া ঘৰৰ পৰা মই আহি পালোঁ আহি মুখ হাত ধুলোঁ আপোনালোকক যদি মোৰ ভিডিঅ' ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু সোনকালে নেক্সট ভিডিঅ' আহি আছে চ' ৱেইট কৰক